চানাৰ পকৰি বনাম বুলি ভাবিছোঁ। এয়া চানা আৰু মগু দি দিছোঁ। এয়া আদা এটুকুৰা দিছোঁ, নহৰু 4 ফুটা দিছোঁ, এয়া জলকীয়া এটা দিছোঁ। এইখিনি মই এতিয়া ভালদৰে পিচি ল'ম। মই চানাখিনি পিচি হৈ গ'ল। মই পিঁয়াজ এটা মিডিয়াম আকাৰৰ পিঁয়াজ এটা মিহি মিহিকৈ কাটি লৈ দিছোঁ। নিমখ দিছোঁ, হালধি দিছোঁ, জলকীয়া গুড়ি অলপ দিছোঁ। এয়া বেচন অলপ দি দিছোঁ, 2 চামুচমান দিছোঁ, বেছি নাই দিয়া বেচন। এইখিনি এতিয়া মিক্স কৰি দিম ভালদৰে। এয়া মোৰ এইখিনি সানি হৈ গ'ল। এতিয়া মই তেল কেৰাহীত দি বনাই দেখাওঁ আপোনালোকক। তেল পকিলে গেছটো মই চিমত দি থৈছোঁ। এয়া মই এটা পকৰি দি যাম এতিয়া। সীমা পকৰি নেকি? এয়া চাওক, মই এটা এটাকৈ দি গৈ আছোঁ। সেই কি লেপলেপাই আছা নো তুমি? পকৰিখিনি এতিয়া লুটিয়াই দিম। এয়া মই লুটিয়াই দিলোঁ পকৰিখিনি। চাওকচোন এইখিনি চাওক, মোৰ বুটৰ পকৰিটো ৰেডি হৈ গ'ল। অঁ, তুমি খালাই। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকো এনেদৰে বনাই খাই চাবচোন। খোৱা। কি কৰিছা? কাম কৰিছোঁ।